জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে পৃথিৱী চাবলৈ ওলালি কোন, গাঁৱৰে ফুল তই হবি দেশৰ জীৱিকাজোন। আমাৰ দেশৰ আকাশৰ জীৱিকাজোন অলিম্পিক পদক বিজয়ী খেলৰত্ন অৰ্জুন লাভলীনা বৰগোহাঁই, তেখেতৰ হাতেৰে আজি আমাৰ বিদ্যালয়ৰ এই অতি শুভ কাৰ্যটি সমাপন হ'বলৈ গৈ আছে। এয়া আমাৰ বিদ্যালয়ৰ নহয়, সমগ্ৰ ধেমাজিৰ বাবে এটা অতি বিৰল মুহূৰ্ত, যি মুহূৰ্তই আমাক পদে পদে আগলৈ যোৱাত সহায় কৰি আহিব সদায়। খেলুৱৈসকলৰ মনত আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হৈ এই মুহূৰ্ত সদায় যেন জীৱিত থাকিব। সকলোকে হৰিচৰণী দিবৰ বাবে আমি অনুৰোধ জনাইছো। আজি ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজৰ জয়ন্তী উপলক্ষে বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী, বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত উপস্থিত মানুহ ছাত্ৰ ছাত্ৰী আছে, সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা আৰু শুভকামনা জনাইছো। গম পাইছো তোমালোকে বহুত গৰমত থাকিব লগা হৈছে, বহুত ৰ'দ হৈছে। ময়ো এনেকুৱা এটা সময় পাৰ কৰি আহিছো। ময়ো স্কুলত ইমান দিনৰ পিছত আহিছো আৰু ময়ো এনেদৰে তোমালোকৰ নিচিনাকৈ ৰখি আছিলো বা কোনোবা যদি ভাল মানুহ আহে তেওঁলোকলৈ কথা শুনিবৰ কাৰণে, আৰু কিমান কষ্ট হৈছিলে মই বুজি পাইছো। তাৰ বাবে মই বাৰে বাৰে কৈ আছো যে তেওঁলোকক অকণমান কোৱাৰ পিছত তোমালোকে গুচি যাব পাৰিবা ছাইডলৈ। আৰু মোৰ বহুত ভাল লাগিছে আজি ধেমাজিত আহি, যিহেতু প্ৰথমবাৰৰ কাৰণে বক্সিঙৰ যাত্ৰা আৰম্ভ হৈছিলে। এইটো 2012 চনৰ পৰা মই বক্সিঙত আহিছিলোঁ। এই স্পৰ্টছত প্ৰায় মই এতিয়া 14 ইয়াৰ্ছ হ'ল, আৰু এই 14 বছৰত বহুতখিনি বস্তু শিকিবলৈ সক্ষম হ'লোঁ। স্কুলৰ পৰা পুলিচ অফিচাৰ হোৱাৰ বহুত সৰু সৰু কথা, কিছুমান হাঁহি উঠা কথাও আমি বহুত কথা ভাবোঁ নহয় জানো। তাৰ ভিতৰত মই ভাবিছোঁ ওখ হ'ম, আৰু মই ভাবিছিলোঁহে, কিন্তু সময়ে নিজে সেইটো বস্তু দেখাই দিলে মই মোৰ ফেমিলিৰ ভিতৰত সকলোতকৈ ওখও হ'ব পাৰিলোঁ। বস্তুটো ফানি হয়, কমেডি হয়, কিন্তু আমি এইটোৱে যে হয়, আমি সৰুতে যিটো বস্তু ভাবোঁ, আমি যি হ'ব বিচাৰোঁ প্ৰতিটো বস্তুৱে আমি হ'ব পাৰোঁ। মই মোৰ জীৱনত প্ৰতিটো বস্তুৱে হ'ব পাৰিছোঁ, আৰু মই বিশ্বাস কৰোঁ যাতে তোমালোকে যে যিটোৱে ভাবিবা যে মই ডক্টৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম, বা মই খেলত আগবাঢ়িম, বা যিয়ে মই পাইলট হ'ম, নিশ্চয় হ'ব পাৰিবা। মাত্ৰ মনত ভাবিব লাগিব যে মই এইটো হ'ম, আৰু কেনেকৈ হ'ব। Lovlina Borgohain, Lovlina Borgohain, Lovlina Borgohain, ধন্যবাদ। Take